घरली बहरली घर के कोठरिया मैया फेरू पोतवली साफली घर दुआर छठी मैया ले लिया रगिया हमार छठी मैया। कैली नहाय खाए खरना हम कैली ध्यान करी गोर लागे पारन हम कैली कैली निहोरा बारंबार छठी मैया ले लिया रगिया हमार छठी मैया। दौरा कुल सुक्का फूल फलवा मंगैली ठेकुआ लडुआ बांधी ছট পূজাৰ এতিয়া ৰাতিপুৱা ভাগত সূৰ্য দেৱতাক সকলোৱে মানে প্ৰণাম কৰে। প্ৰণাম কৰাৰ পিছত আজি আমাৰ যি ছট পূজাৰ কাৰ্যসূচী কালিৰ পৰা চলি আছে, এই ছট পূজা এতিয়া মানে সূৰ্য দেৱতাক প্ৰণাম কৰাৰ লগে লগে ছট পূজা ইয়াতে শেষ হ'ব। আৰু তেওঁলোকৰ মই যোনটো মানে দেখিবলৈ পাইছোঁ, সকলো ঘৰে ঘৰে গৈ তেখেতলোকে প্ৰসাদ বিতৰণ কৰে। এইটো এটা খুব সুন্দৰ পৰম্পৰা হয়। আৰু আজিকালি ছট পূজা খালি বিহাৰী সম্প্ৰদায় বুলি নহয়, ইয়াত সকলো সম্প্ৰদায়ৰ মানুহ ইয়াত ওলাই আহি পেলাই ছট মাৰ ৰাতিপুৱাৰ পৰা লৈ পেলাই আশীৰ্বাদ লয়। আৰু মই আশা কৰিছোঁ ছট মাৰ আশীৰ্বাদে আগন্তুক দিনত অসমৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত মানে ছট মাৰ আশীৰ্বাদে সৰ্বাংগীন উন্নয়ন হ'ব আৰু সমাজত এটা শান্তিময় পৰিৱেশৰ সৃষ্টি হ'ব। পাতিব লাগে তেনেকুৱাকৈ পাতিব পাৰিছোঁ নেকি বাৰু? ঠিক আমি এনেকুৱা পাতিব পৰা নাই। যিটো ক'ভিড গোটেই ভাৰতবৰ্ষত এটা সমস্যা চলি আছে, এইটোক আমি এই গাইডলাইন মানি আমাৰ প্ৰয়োগ কৰিব কৰাৰ পিছতো যেনেকুৱা গাইডলাইন দিছে, এই গাইডলাইন মতে আমি এই প্ৰত্যেক বছৰৰ নিচিনা এইবাৰ আমি পাতিছোঁ। আৰু প্ৰত্যেকটো মানুহ আমি প্ৰত্যেকটো ভক্তক আমি আমাৰ যোনটো গাইডলাইন আছে सजैली